Hey, so welcome to my YouTube channel. Assalamu to উন্নত নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোক বেলেগ ভ্লগ নহয়, আজি এডচেন্সৰ বিষয়ে কিছুমান আপোনালোকক কম। আৰু তো আমাৰ আছে মাইনা। হাই কৈ দে হাই। যোৱাকালিৰ ভ্লগটো মই কৈছিলোঁ যে এডচেন্সৰ বিষয়ে কিছুমান আপোনালোকক কম। তো আজি সেই ভিডিঅ'টো আজি বনাম আৰু বৰ্তমান বৰষুণ দি আছে। আৰু লগতে সেই এডচেন্সখন আহোঁতে কিমান দিন লাগে বা আপোনালোকৰ ঘৰত কেনেকুৱাকৈ সেই এডচেন্সখন আহে মানে সকলোৰে মানে ইউটিউবাৰ মানে নাজানে যে কেনেকুৱা মানে ভালকৈ ফিল আপ কৰিলেও কিছুমান বহুত মানে দেৰি হয়। তো আপোনালোকক 3 দিনৰ ভিতৰত সেই এডচেন্স একাউণ্টখন সেই এডচেন্স পিনখন আপোনালোকৰ ঘৰত কেনেকুৱাকৈ আহে তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ধুনীয়াকৈ মোবাইলটো টেবুলত থৈ ল'লোঁ আৰু অলপমান মানে বৰষুণ দিছে আৰু ৰাতিপুৱা মানে বৰষুণ দিছে, সেইটো কাৰণে মানে জেকেটটো পিন্ধি লৈছোঁ। তো এতিয়া মেইন কথা আমি কোনখনৰ ওপৰত আমি ভ্লগ বনাব ওলাইছোঁ তো আনিছোঁ। তো এখন এডচেন্স পিন তো সকলো ইউটিউবাৰে জানে, এখন ইউটিউবত $10 কমপ্লিট হ'লে এখন আমাৰ এই 6টা ইয়াত মানে ইয়াত বেছি একো নাই, এই 6টা কোডেই আছে। এই 6টা কোড আমাৰ প্ৰায় আমেৰিকাৰ পৰা মুম্বাইৰ পৰা গুৱাহাটীৰ পৰা নলবাৰী আৰু নলবাৰীৰ পৰা মোৰ ঘৰত লৈ আহিছে এখন এডচেন্স পিন। আৰু এতিয়া ইয়াৰ ভিতৰৰ পিনটো আমি তাত মানে চিলেক্ট কৰি দিব লাগিব, তেতিয়া আমাৰ এইটো ভেৰিফিকেশ্যন সেইটো কমপ্লিট হৈছে। আৰু এইখন এডচেন্স পিন আমি পাবলৈ কাৰণে ইউটিউবত $10 কমপ্লিট কৰিব লাগিব, তেতিয়া এইখন আমাৰ তাৰে পৰা মানে পঠাই দিয়ে। আৰু স্পেচিয়েলি আমি $10 হ'লে আমি এইখন পাওঁ আৰু এখন বহুত দূৰৰ পৰা আহে আৰু তো আজি বহুত ভাল লাগিল এখন পাই। আৰু এখন বেলেগ একো নাই, ইয়াত এই 6টা পিন দেখিছে আপোনালোকে, এই 6টা কোডৰ কাৰণে চাওক কিমান দিন ৰখিব লগা হৈছে। তো ইয়াৰ মানে মেইন মই কিছুমান মানে প্ৰব্লেম ক'ম। মোৰ প্ৰায় এখন আজি আহিবৰ কাৰণে 19 দিন হৈ গৈছে। মানে একবাৰ দিছিলোঁ তেতিয়া মানে অলপমান লোকেশ্যনটো অলপমান ভুল হৈছে, সেইটো কাৰণে মানে আহত দেৰি হৈছে। তাৰে পিছত আৰু ৰিফ্ৰেছ মাৰি খেলে আৰু সেইখন মানে 3 দিনতে এখন মোৰ তাত আহিছে। তো আপোনালোকে ইয়াত মানে এটা ভুল নকৰিব, লোকেশ্যনটো আপোনালোকৰ গুগলত চাই ল'ব, যি আছে সেই লোকেশ্যনটো দিব আৰু একদম পূৰা আপোনালোকে লোকেশ্যনটো ভুল নকৰিব, নহ'লে আপোনালোকৰ তাত আহোঁতে বহুত লেট হ'ব পাৰে বা সেই আৰু অলপমান আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। তো লোকেশ্যনটো ভালদৰে দিয়ক, এইখন মানে 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত আপোনালোকৰ তাত আহি যাব। বহুতৰ এটা কনফিউজ থাকে যে 4000 ৱাটছ টাইম কমপ্লিট হৈছে, 1000 ছাবস্ক্ৰাইব কমপ্লিট হৈছে, তো মানে এতিয়া মানে কি আৰু $10 কমপ্লিট হৈছে কিন্তু এই পিনখন অহা নাই। তো এই যিখন মানে উল্টা হ'ল দেখিছোঁ, এই যিখন মানে এডচেন্স পিন, এই পিনখন অহা নাই। আৰু এই পিনখন ভিতৰৰ পৰা প্ৰায় এনেকুৱা দেখি চাওক, বেলেগ একো নাই গাইজ, মই একদম পূৰা ভালদৰে দেখাই দিছোঁ। ইয়াত কিছুমান আপোনালোকৰ এড্ৰেছ লেখা থাকিব আৰু এইটো আপোনালোকে চাব পাৰিব, এইটো মানে কোড। তো এই কোডটোৰ কাৰণে ইমান দূৰৰ পৰা আহে কি ক'ম যে, তো মই আৰু বহুত ইউটিউবাৰে এখন পাবৰ কাৰণে বহুত মানে চিন্তা কৰি থাকে যে মোৰ $10 হৈছে, এতিয়ালৈকে মানে এডচেন্স পিনখন অহা নাই। তো তাৰ কাৰণ আপোনালোকে এবাৰ মানে ইয়াৰ মানে যিটো মানে লোকেশ্যন আছে গুগল এডচেন্সত যাওক আৰু যাই পেলাই আপোনালোকে লোকেশ্যনটো চাওক, আপোনালোকৰ ডিষ্ট্ৰিক্ট ঠিকেই আছে, গাঁও ঠিকেই আছে, 2 নম্বৰ গাঁও ঠিকেই আছে, তাৰপৰা আপোনাৰ কাণ্ট্ৰি ঠিকেই আছে, ষ্টেট ঠিকেই আছে, বা আপোনাৰ ফোন নম্বৰটো কণ্টেক্ট নম্বৰ বুলি ফোন নম্বৰটো দি দিব। তেন্তে আপোনাৰ কণ্টেক্ট নম্বৰ ফোন নম্বৰটো কেনেকৈ দিম মই আপোনালোক দিম, পাছত ডিছটো প্ৰথমতে কৈ দিওঁ। একদম পূৰা ভালদৰে আপোনালোকে লোকেশ্যনটো চাওক আৰু যদি আপোনালোকে ডিফেক্ট পায় তেন্তে হ'লে আপোনালোকে সেইটো মানে চেঞ্জ কৰি দিয়ক আৰু নতুনকৈ মানে শুদ্ধ কৰি লিখিলে বহক। আৰু শুদ্ধ কৰিবৰ কাৰণে আপোনালোকে গুগলত যাওক, গুগলত যাই পেলাই আপোনাৰ গাঁওখনৰ নাম মাৰক, তাত আপোনালোকে ফুল এড্ৰেছটো পাই যাব। তো সেই ফুল এড্ৰেছটো আপোনালোকে লোকেশ্যনত দি দিয়ক, তেন্তে হ'লে আপোনাৰ একদমো 1% প্ৰব্লেম নহয়। তো এখন ডাইৰেক্ট মানে 3-4 দিনৰ ভিতৰত আহি যাব। আৰু এটা মই কৈছোঁ দেই, যদি ভিতৰুৱা গাঁও হয় তেন্তে 1 মাহ বা 3 সপ্তাহমান লাগিব। আৰু যদি আপোনালোকে এখন মানে ডাঙৰ চহৰত আছে, ডাঙৰ মানে যদি আপোনালোকে গুৱাহাটীত আছে তেন্তে হ'লে টেনশ্যন কৰিব নালাগে, 3-2 দিনৰ ভিতৰত পাই যাব। আৰু যদি এনেকুৱা মানে ভিতৰুৱা গাঁও আপোনালোকে ধৰি লওক অলপমান ৰাস্তা বেয়া বা অলপমান ৰাস্তা কাঁচা, তাত মানে ভালদৰে গাড়ী মানে অহা যোৱা নকৰে, তেন্তে হ'লে 1 মাহ 2 মাহ লাগিব। আপোনাৰ যদি লোকেশ্যনো ঠিকেই আছে সেইবিলাক মানে 1 মাহ 2 মাহ লাগিব, কাৰণ সেইটো মানে ভিতৰীয়া জেগা হয়। আৰু যদি আপোনালোকে ডাঙৰ চহৰত আছে তেন্তে ক'বই নালাগে। আৰু এইখনে মোৰ গুগল এডচেন্স। তো এবাৰ মানে আনবক্সিং কৰিছোঁ, মানে তাত মানে বহাইছিলোঁ। তো এতিয়া মানে ভিডিঅ'টো বনাৰ কাৰণে আৰু একবাৰ দেখাই দিছোঁ। তো মানে এনেকুৱাকৈ চাব পাৰিব, বেলেগ একো নাই, এখন চিঠি আৰু তো এনেকুৱাকৈ ইয়াত মানে পঢ়িব পাৰিব। ইয়াত আপোনালোকে ইয়াত চাব পাৰিব এই 6টা কোড আপোনালোকৰ নিজৰ, এই 6টাই মেইন কোড আপোনালোকে চাব পাৰিব। মোৰ কোডটো 942186। তো মোৰ এই 6টা কোড আৰু আপোনালোকক মই দেখাই দিছোঁ। ইয়াত মানে বহুতে মানে লোকেশ্যনটো মানে বহুত মানে এটা মানে ভুল কৰে, তো সেই ভুলটো আপোনালোকক মই আজি ছল্ভ কৰি দিছোঁ। চাব পাৰিব মোৰ নামটো দি দিছোঁ আৰু মোৰ নামটোৰ লগতে মোৰ গাঁওখনৰ নাম দি দিছোঁ। আৰু গাঁওখনৰ নামৰ কাষত বহুতে কি কৰে,
কণ্টেক্ট নম্বৰটো নিদিয়ে তো আপোনালোকে প্লিজ কণ্টেক্ট নম্বৰটো দি দিব তেন্তে হ'লে আপোনালোকৰ মানে ঘৰ আহোঁতে মানে একো প্ৰব্লেম নহয় তেওঁলোকে যদি আপোনালোকৰ গাঁওখন যদি ধৰিব নোৱাৰে তেন্তে হ'লে আপোনাক এটা কল কৰিব এই কলটোতে আপোনালোকৰ মানে এইখন পাৱত মানে অলপমান সুবিধা হ'ব আৰু চাব পাৰিব ডিষ্ট্ৰিক্ট নলবাৰী আৰু ষ্টেট আছাম পিনক'ড এনেকুৱাকৈ ধুনীয়াকৈ সম্পূৰ্ণ আপোনালোকে বহি দিব তেন্তে হ'লে আপোনালোকৰ একো প্ৰব্লেম নাহে মই আহি গ'লোঁ মোৰ মোবাইলত আৰু এতিয়া মই ইয়াতে গুগল আৰু ইয়াত চাব গুগল এনেকুৱাকৈ গুগল এডচেন্স লিখি দিলোঁ আৰু এনেকুৱাকৈ এইটো ফাৰ্ষ্ট যিটো আহিছে ইয়াত যাম অলপমান ৰখিব লাগিব আৰু ইয়াত মানে ইয়াত চাইন আপ কৰিব লাগিব মোৰ মানে যিটো মানে ইউটিউব চেনেল সেই ইউটিউব চেনেলটো মানে ইয়াত মানে লগ আউট কৰিব আৰু এইটো মোৰ ইয়াত মানে ইয়াত ক্লিক কৰি দিলোঁ আৰু এইটো মোৰ গুগল এডচেন্স তো আপোনালোকে চাব পাৰিব আৰু এতিয়া মই যাম ইয়াত ভেৰিফিকেশ্যন ইয়াত আপোনালোকে পেমেণ্টত যাব লাগিব তাৰপৰা এইটো ভেৰিফিকেশ্যন চেক তো ইয়াত আপোনালোকে অহাৰ লগে লগে ইয়াত চাব পাৰিব অলপমান ৰখিব লাগিব তো এই দুটা মোৰ কমপ্লিট হৈছে এটা আছে আইডেণ্টি ভেৰিফিকেশ্যন তো ইয়াত আপোনালোকে কি কৰিব লাগিব ইয়াত মানে আপোনালোকে তিনিটা অপশ্যন থাকিব পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু লাইচেন্স তো এই তিনিখনৰ ভিতৰত এখন আপোনালোকে ইয়াত মানে ফটো মাৰি ইয়াত মানে সেন্ড কৰি দিব লাগিব তো এইটো আপোনালোকৰ আইডেণ্টি ভেৰিফিকেশ্যনটো হৈ যাব নেক্সট আপোনালোকৰ আছে এড্ৰেছ ভেৰিফিকেশ্যন যিটো মানে এতিয়া মোৰ 6টা এই কোড নম্বৰটো যি নাহিছে তো এই মানে গুগল এডচেন্সত এই 6টা কোড নম্বৰটো ইয়াত মানে বহাব লাগিব তাৰপৰা এনেকুৱাকৈ কমপ্লিট মই বাৰু আগতে তাকে মানে বহাই থৈ দিছোঁ আৰু তো সেইটোৱেই আছিল আৰু এনেকুৱাকৈ ধুনীয়াকৈ আপোনালোকে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে বহাব আৰু ইয়াত আপোনালোকে ইয়াত বেংকো হেৰি কৰিব লাগিব তো আপোনালোকৰ বেংকৰ মই এতিয়া দেখি দিছোঁ বেংক কেনেকুৱাকৈ আপোনালোকে ইয়াত বহাব লাগিব তো আপোনালোকৰ আজি মানে অলপমান নেটৱৰ্কটো শ্ল' আহি আছে তো ইয়াত চাব পাৰিব আপোনালোকে ইয়াত মানে হাউ ইউ গেট পেড ইয়াত আপোনালোকে চইচ পে'মেণ্টত আপোনালোকে এনেকুৱাকৈ ইয়াত ক্লিক কৰিব লাগিব আৰু চাব পাৰিব ইয়াত আপোনালোকৰ নাম ছেকেণ্ড আপোনালোকৰ বেংক একাউণ্ট তাৰপৰা আপোনালোকৰ বেংক নেম তাৰপৰা IFC কোড চুইফচি কোড আৰু একাউণ্ট নম্বৰ আৰু একবাৰে একাউণ্ট নম্বৰ তাৰপৰা আপোনালোকৰ হৈ গ'ল আশা কৰিছোঁ সকলো আপোনালোকে বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেন্তে হ'লে মোক কমেণ্ট কৰক আপোনালোকক মই ধুনীয়াকৈ মানে কমেণ্টত মানে ৰিপ্লাই দি পেলাই মানে কৈ দিম কেনেকুৱা কি কৰিব লাগে তো এই ভিডিঅ'টো স্পেচিয়েলি মানে ইউটিউবৰ সকলৰ কাৰণে আছিল য'ত মানে নতুনকৈ মানে ইউটিউব ষ্টাৰ্ট কৰিছে আৰু $10 কমপ্লিট হৈছে তো ধুনীয়াকৈ মানে শ্বেয়াৰ কৰি দিয়ক আৰু যোনে যোনে প্ৰথম ইউটিউব খুলিছে আৰু $10 কমপ্লিট হয় এই তাত মানে শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো তো আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ কালি মেট্ৰিক অলপমান পঢ়োঁ বাই বাই চাব পাৰিব গাইছ মোবাইলটো মানে ক'ত থৈ পেলাই ভিডিঅ' কৰি আছিলোঁ চাওক না গাইছ দে আৰু